হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল ফ্ৰেমাৰ কাপ। এতিয়া আমি কচু কাটি আছোঁ। এইবিলাক কচু আমি কাটি আছোঁ খাবলৈ। আজি ৰাতি চব্জি বনাই খাম। এতিয়া কচু দেখিছেনে? সৰু সৰুকৈ ওলাই আছে পুলি, এইবিলাক কাটি আছোঁ। কচু চব্জিৰ লগত দিবলৈ বগৰী কেইটামান ছিঙিব আহিছোঁ। এয়া বগৰী চাওক, বগৰী বেলেগৰ হয়। ইয়া আন্ধাৰে হ'ল আৰু ফ্ৰেণ্ডছ, আমি ছিঙি লওঁ। আমাৰ বগৰী পাৰা হৈ গ'ল। এইকেইটা বগৰী চাওক, চুৰ কৰি ছিঙিছোঁ। আমি বগৰী আৰু কচু চব্জি কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক। এতিয়া মই কচু চব্জি বনাবৰ কাৰণে কচুকেইটা অলপ চাফা কৰি লওঁ। এতিয়া মই কচুখিনি চাফা কৰি লওঁ। আৰু বগৰীটো চুৰ কৰি পাইছিলোঁ ফ্ৰেণ্ডছ, এয়া ইমানখিনি হ'ল চুৰ কৰা বগৰী। মই কচুৰ বাকলি নুগুচাম, কাৰণ অকণমানিবিলাক লোৱা নিচিনা সৰু সৰু পোৱালিবিলাক, সেইটো কাৰণে বাকলি নুগুচাম। যদি ডাঙৰ যদি আনিব বাকলি গুচাব, অকণমান নিজে ওলাই দিলে ভিতৰত ওলাই যাব। এতিয়া মই বাকলি গুচা হৈ গৈছে। এতিয়া মই চব্জি বনাব লৈছোঁ। মই কেনেকৈ চব্জি বনাম আপোনালোকে চাই থাকক, দেখাই দিম। এই যি মই বেলেগ বনাই দিছোঁ, শুকান জলকীয়া দুটা দিছোঁ। আজি মই বেলেগ ষ্টাইলত চব্জিটো বনাব লৈছোঁ। আৰু ইয়াতে মই দি দিম সোৱাদ অনুসৰি নিমখ, লগতে দিম হালধি। মাংস যে পানী ওলাই সেইখিনি যেতিয়ালৈকে নাযায় তেতিয়ালৈকে মই ভাজি থাকিম। তাৰপাছত বাকী দিবলগীয়া বস্তুখিনি মই দি দিম। এতিয়া মই ঢাকন মাৰি দিম আৰু এতিয়া মই দি দিম আদা, নহৰু, কেঁচা জলকীয়া, পিঁয়াজ কাটি থোৱা। আৰু লগতে দি দিম কেঁচা জলকীয়া। টমাটৰখিনি অলপমান দিব দিম ৰেচিপি। আৰু ইয়াতে দি দিম মই ছানৰাইজ বিৰিয়ানী মছলা অলপমান, আৰু লগতে দি দিম ৰেড চিলি অলপ।
কৰি দিয়া নাই কাৰণ এনেও নিজে সিজি যাব। পিঁয়াজ কচুখিনি ধুনীয়াকৈ সিজি গৈছে। ইয়াতে মই দি দিওঁ খুলি থোৱা বগৰী কেইটামান। কেইটামান বগৰী খুন্দি থৈছিলোঁ। এনেকৈ কচুৰে বগৰী দি বনাই খাবচোন। শুকান মাছো দিব পাৰে আপোনালোকে, যিহৰ লগত খাব পাৰে, খাব মন যায় তাৰ লগতে খাব পাৰিব। এতিয়া মই ভাতটো দি দিম। আৰু ইয়াতে দি দিম মই গৰম পানী। আৰু এয়া মোৰ চব্জি হৈ গৈছে। এতিয়া ইয়াতে মই দি দিম কেঁচা জলকীয়া এটা আৰু ধনিয়া আৰু নহৰু। ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে ফ্ৰেণ্ড, মোক কমেণ্ট কৰি জনাবচোন। দেখাত কেনেকুৱা লাগিছে, মজা লাগিছে, খাই বহুত টেষ্টি লাগিব। মোৰ কচু চব্জি বনোৱা হৈ গৈছে। এয়া কচু, বগৰী আৰু ব্ৰইলাৰ মাংস, আৰু ইয়াতে সৰু আলু আৰু মটৰ দি ভাজি। এতিয়া গৰমে গৰমে খাওঁ। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। ফাইনেলি আমাৰ ভাত খোৱা হৈ গৈছে আৰু চব্জিখিনি খাই বহুত টেষ্টি লাগিলে। আপোনালোকে এনেকৈ একবাৰ বনাই খাই চাবচোন আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। মোৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানতে সামৰণি মাৰোঁ। এণ্ড গুড নাইট, চি ইউ।